সেমানুল ভাগত্রী জি জি ভাই জি জি ভাই চক্ষুয়ে কৃষ্ণর মূর্তি করিছে দর্শন জি হাতে কৃষ্ণর মূর্তি করিছে অর্ষণ বন্দন এই হাত এই চক্ষু গুরু বাবা ভক্ষণ অবশ্যই আদেশ পালন হবে না अवश्य आदेश पालन हो दादा বুঝক জগতে बुझक जगते বুঝক লোক জগতে কৃষ্ণ নাম উচ্চারণ কৰিলে কৃষ্ণৰ নাম উচ্চাৰণ কৰিলে জীৱনলৈ আহিব পাৰে কিমান ভয়ংকৰ জীৱনলৈ আহিব পাৰে কিমান ডাঙৰ দুৰ্যোগ এই বিশাল বিশ্বত এই বিশাল বিশ্বত কৃষ্ণ বাহিৰে কৃষ্ণৰ বাহিৰে আন কাৰোৰে অস্তিত্বই নাই লোকৰ মুখে শুনি আছো লোকৰ মুখে শুনিছো কৃষ্ণ কৃষ্ণ হেনো জগতৰ কি পাৰ্থক্য আছে এই সাধাৰণ মনুষ্য আৰু ৰাখল কৃষ্ণৰ মাজত ৰাখাল কৃষ্ণ বাইদে হৰাই দিও কেলে কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই দাদা गुरु पथिक नाही दादा কৃষ্ণ এটা দুষ্টাতি তুচ্ছ कृष्ण का दुसती मानव তাৰ পৰিয়াল অকণমান रुन ৰোল আৰু উঠিব কানুৰ ৰুন দাৰুকাৰ নগৰী যাও যাব কৃষ্ণ সমে যা যাব কৃষ্ণ সমে সকলো যাদৱ সকলো যাদৱ এটি দুটি হেতি দুটি কৈ আকাশ আকাশ বতাহ বতাহ স্বৰ্গ মধ্য কম্পিত কৰি মহাবীৰ এই দন্ত বক্ৰ বিশ্বজয়ী দন্ত সৃষ্টি কৰি চাৰিওদিশত মহাতৰংগৰ সৃষ্টি কৰি ৰুদ্ৰ চাকে অগ্ৰসৰ হম ৰুদ্ৰ শাখে অগ্ৰসৰ হম আমি দ্বাৰকাৰ নগৰে আমি দ্বাৰকাৰ নগৰে যাদৱ বংশ ধ্বংস কৰি যাদৱ বংশ